বিলাক পইচা দি আছে গতিকে তেওঁ ভাবে কি যে হিমন্ত বিশ্ব শৰ্মাই যি কথা ক'ব সেইটোৱে হেডলাইন হ'ব লাগে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ সপোন হিতাধিকাৰীৰ আশ্ৰয় লোৱা মানে এটা কথাই বুজায় যে চৰকাৰে কোনো ধৰণৰ আসলে উৎপাদনমূলক কাম কাজ কৰিব পৰা নাই এই মুহূৰ্তত মানুহক নিজে আসলে নিজৰ ভৰিত নিজে থিয় দি কৰ্মজীৱী কৰিবৰ কাৰণে চৰকাৰৰ কোনো পৰিকল্পনা বা আঁচনি নাই হিমন্ত বিশ্ব শৰ্মাই মানে কি নেশ্যনেল লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগি আছে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ কৈ আছেগে বোলে 500 টকা চিলিণ্ডাৰ দিব সেই বাতৰিত প্ৰকাশ হ'ব লাগিব নহয় এতিয়া নেশ্যনেল মিডিয়াত এয়া ঘুষে দিছে দেই মিছা কথা যে প্ৰকাশ পাব লাগে বাতৰি কাগজ এখনত সেইটো ঘুষ দিছে মানে এই 70 কোটি টকা ঘুষ দি দিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মিছা কথাবিলাক যাতে পাব্লিছ হয় সেইকাৰণে ঘুষ দি দিলে মানে চৰকাৰখনৰ বিজ্ঞাপনবিলাকহে তাত প্ৰকাশ পাব লাগে বাতৰি কাগজসমূহত কিন্তু চৰকাৰ ব্যৰ্থতাবিলাক সেই চৰকাৰৰ ব্যৰ্থতাবিলাক আপুনি সংবাদ মাধ্যমত কেতিয়াও পৰিৱেশন কৰিব নোৱাৰিব বাতৰি লিখিব নোৱাৰিব এতিয়া ব্যৰ্থ ইতিমধ্যে ফাৰ্ষ্ট নিউজ আসামে এটা প্ৰতিবেদন আমি প্ৰস্তুত কৰিছিলোঁ যে অসমৰ সংবাদ মাধ্যম কাৰ নিয়ন্ত্ৰণক বা এই নিয়ন্ত্ৰণত কেনেধৰণে চৰকাৰে তাত কেনেধৰণে নিয়ন্ত্ৰণ কৰে সেই গোটেই বিষয়টো আমি ফাৰ্ষ্ট নিউজ আসামে ধাৰাবাহিকভাৱে আমি 5টা প্ৰতিবেদন আমি যুগুত কৰিছিলোঁ আৰু প্ৰতিবেদনৰ ভিত্তিত আমি বিভিন্নজনৰ প্ৰতিক্ৰিয়া আমি ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ যে বিগত সময়সমূহত দেখিবলৈ পোৱা গৈছিল যে অসমৰ ৰাইজৰ কৰকাটালৰ ধন প্ৰায় 70 কোটি টকা বিগত 30 মাহত আসলতে বহিৰাজ্যৰ পেপাৰসমূহক প্ৰদান কৰিলে অসম চৰকাৰৰ জনসংযোগ বিভাগে বৰ্তমান জনসংযোগ বিভাগৰ নতুন মন্ত্ৰীয়ে সেই বিষয়টো কিমান দূৰ জ্ঞাত এই গোটেই বিষয়খিনিৰ সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত আমাৰ সৈতে আকাশ দলে ডাঙৰীয়া আছে প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু প্ৰথম আমি জানিবৰ কাৰণে বিচাৰিম যেহেতু সংবাদ মাধ্যম কাৰ নিয়ন্ত্ৰণত সকলোৱে কয় সংবাদ মাধ্যম চৰকাৰৰ পকেটত মন্ত্ৰীৰ পকেটত এই গোটেই চৰ্চাটো চলি থাকে গোটেই প্ৰক্ৰিয়াটো আসলতে মই আজি আপোনাৰ পৰা সুধিবৰ কাৰণে বিচাৰিম যেনেধৰণে আসলতে অসমৰ কৰকাটালৰ ধন বহিৰাজ্য পেপাৰক দিছে বা তুলনামূলকভাৱে অসমৰ পেপাৰসমূহৰ বিজ্ঞাপন ইখনতকৈ সিখন কম পায় ক'ৰবাত বৈষম্য কৰিছে নেকি গোটেই বিষয়খিনি আছে কি ক'ব বিচাৰিব মানে আসল কথাটো হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সংবাদ মাধ্যমক তেওঁ নিজৰ পকেটত ৰাখিবলৈ যত্ন কৰিছে আমি দেখিছোঁ বিভিন্ন সময়ত আৰু সেই তেতিয়াৰ পৰাই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই আমি দেখিবলৈ পালোঁ যে ৰাষ্ট্ৰীয় যিবিলাক সংবাদ মাধ্যম লগতে ৰাজ্যখনৰ সংবাদ মাধ্যমক তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে তেওঁ আসলতে টকাৰ যোগান ধৰা সাংঘাতিক ধৰণে টকা যোগান ধৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত অসমৰ কোনোবা চাকৰিয়ালক দৰমহা নিদিলেও মানে পেপাৰবিলাক দিবই লাগিব মানে তেনেকুৱা এটা পৰ্যায়ত তেওঁ পইচা দি সংবাদ মাধ্যমক নিজৰ পকেটত ৰাখিবৰ কাৰণে যত্ন কৰিছে আৰু এইকেইদিন যে এটা কথা চলি আছে আপোনালোকে লক্ষ্য কৰিছে নাই প্ৰতিদিনৰ হেডলাইন ভুল বুলি কৈ থাকে মানে প্ৰতিদিনৰ হেডলাইন ভুল বা আমুক পেপাৰ হেডলাইন ভুল মানে হেডলাইনটো কেনেকুৱা হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ মুখপত্ৰ তেওঁৰ গুণগান গাব লাগিব মানে পেপাৰক যে টকা দি থাকে পেপাৰবিলাক পইচা দি আছে গতিকে তেওঁ ভাবে কি যে হিমন্ত বিশ্ব শৰ্মাই যি কথা ক'ব সেইটোৱে হেডলাইন হ'ব লাগে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ সপোন আৰু সেই সপোনটো এতিয়া ধৰক অসমীয়া প্ৰতিদিনে নিজৰ ষ্টাইলত নিজৰ স্বাভিমান আছে পেপাৰখনৰ গতিকে তেওঁলোকে নিজৰ ধৰণে যেতিয়া হেডলাইন প্ৰস্তুত কৰিছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই সপ্তাহটোত দেখি আছোঁ যে প্ৰতিদিন কাকতৰ হেডলাইন ভুল সেই কথাটো মানে য'তে পাৰিছে তাতে গাই আছে হিমন্ত বিশ্ব শৰ্মাই গতিকে এটা কথা অতি স্পষ্ট যে সংবাদ মাধ্যম মানে আপোনাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গতিকে সংবাদ মাধ্যমৰ নিৰপেক্ষতা আছে স্বতন্ত্ৰতা আছে আৰু সংবাদ মাধ্যমক এনেকৈ এখন চৰকাৰে যেতিয়া নিজৰ কব্জাত ৰাখিব খোজে সেইটো আসলে গণতন্ত্ৰৰ প্ৰতি ভাবুকি গতিকে এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে আপোনালোকে নিশ্চয় দেখিব যি ধৰণে অসমৰ ৰাইজৰ কৰ কাটলৰ টকা সংবাদ মাধ্যমত খৰচ কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনালোকে নিশ্চয় দেখিব এখন যদি চাই আপোনাৰ RTI ৰিপৰ্ট আছে মোৰ হাতত 2022 পৰা 2024 বৰ্ষত কিমান টকা দিলে সেই টকা যদি ৰাইজে যদি অলপ বিবেচনা কৰি চাই তেতিয়াহ'লে চকু আসলে কপালত উঠিব আপোনালোকে চাওক বহিৰাজ্যৰ বাতৰি কাকতৰ ক্ষেত্ৰত তেওঁলোকে কিমান টকা ইতিমধ্যে প্ৰদান কৰিছে 2022 পৰা 24 বৰ্ষত আপোনালোকে দেখিব ইয়াতে আপোনাৰ 69 কোটি 16,34,544 টকা এতিয়ালৈকে আপোনাৰ এই দুটা বছৰত আপোনাৰ এই বহিৰাজ্যৰ সংবাদ পত্ৰবিলাক তেওঁ আসলতে বৰঙণি যোগাইছে দিলে আৰু চাব আপোনালোকে অসমৰ ক্ষেত্ৰত এতিয়ালৈকে আপোনাৰ 181 কোটি টকা পেপাৰৰ নামত তেওঁলোকে খৰচ কৰিছে এই গোটেই টকা হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু নিজৰ টকা নহয় বা চৰকাৰৰ যি টকা মানে ৰাইজৰ টকা এতিয়া সংবাদ মাধ্যমক তুলি দিছে আৰু তেওঁ এতিয়া এটা কথা কৈছে যে চৰকাৰৰ যিবিলাক
কথা বতৰা চৰকাৰৰ যিবিলাক আঁচনি আজি মই ৰাতিপুৱা চালে হিমন্ত বিশ্ব শৰ্মাই কি আশা কৰে সংবাদ মাধ্যমৰ পৰা যে তেওঁৰ চৰকাৰে কি কৰি আছে অৰুণোদয়ৰ কথা লিখিব লাগে বোলে হেডলাইনত এতিয়া নিযুত মাইনা লিখিব লাগে বুলি কৈছে মানে এই কথা বতৰাবিলাক যিবিলাক হিতাধিকাৰী আঁচনি আছে সেইবিলাক বোলে পেপাৰ হেডলাইন হ'ব লাগে আজি কৈ আছে তেওঁ গতিকে এই মানুহজনে কোনটো পৰ্যায়লৈকে লৈ গৈছে সংবাদ মাধ্যমক এনেকৈ আচলতে নিজৰ পকেটত ৰাখিব খোজাটো অত্যন্ত দুৰ্ভাগ্যজনক মই বাৰম্বাৰ সেই কথাটো কৈছোঁ আৰু আপোনালোকে জানে যে হিতাধিকাৰীৰ আশ্ৰয় লোৱা মানে এটা কথাই বুজায় যে চৰকাৰে কোনো ধৰণৰ আচলতে উৎপাদনমূলক কাম কাজ কৰিব পৰা নাই এই মুহূৰ্তত মানুহক নিজে আচলতে নিজৰ ভৰিত নিজে থিয় দি কৰ্মজীৱী কৰিবৰ কাৰণে চৰকাৰৰ কোনো পৰিকল্পনা বা আঁচনি নাই এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰি হিতাধিকাৰীৰ জৰিয়তে আচলতে চৰকাৰখন চলাই আছে আৰু এনেকৈ তেওঁ দীৰ্ঘদিন ক্ষমতাত থাকিম বুলি ভাবিছে সেইটোতো ভুল ধাৰণা